হাই দোষ আজি কাতি বিহু প্ৰথমে যাত্ৰা আৰম্ভণি প্ৰথমতে এতিয়া আমি পথাৰত চাট বাৰি দিবলৈ যাওঁ লৈ আহি আছোঁ লগত এইকেইডাল দুডাল লগত আহি আছে আন্তলিক প্ৰথম কাতি বিহুৰ দিনাখনে আমি চাট বাৰি দিওঁ আজি চাট বাৰি দিবলৈ আহি আছোঁ এতিয়া বৰ্তমান কাতি বিহুতে পথাৰত পানী কিমান ধানখিনি চাই আহিব পাৰিম কেনেকুৱা হয় বলক আহক আমি যাওঁ আমাৰ শিৱৰ মন্দিৰ সেইটোৱে এতিয়া পাৰ হয় হাতৰে এতিয়া মই যাম কোনফালে চবতে জংঘলে এনেকৈ যাব লাগিব এইদিকে যাব লাগিব এইদিকে গ'লেহে মই পামগৈ হইয়া বহুত দূৰত যাব লাগিব এতিয়া তালৈ চাট বাৰি দিবৰ কাৰণে আৰম্ভ কৰোঁ বাকীখিনি এতিয়া পানীত প্ৰথম নামিছোঁ আৰু জংঘল সেই গৈ আছোঁ ধানো বহুত ওখ হৈছে দে বাৰু কমটি ওখ হৈছে নে মুঠ থাকি ওখ হৈ গৈছে ধান বহুমান ওখ ধান গোটেই চাৰি চাইডে দেখিলে ভালে লাগে কি ধুনীয়া সেউজীয়া হৈ আছে ধানবিলাক দেখিলেই ভাল লাগে গোটেই চাৰি চাইড সেউজীয়া পথাৰ মাজত আহিলে কিবা এটা ফিলিংছ ভাল লাগি যায় ধানবিলাক ইমানেই ওখ তাৰমানে যাব বহুত অসুবিধা হৈ যায় আৰু বাটটোত পৰিয়ে আছে কেনেকৈ আঁতৰ কৰিব লগা হৈছে চাওকচোন ইমান ওখ ওখ ধান তাতে বাগৰি আছে যে সেইটো কাৰণে আঁতৰাই যাব লগা হৈছে বহুত অসুবিধা ইয়াত ধান হৈছে বাৰু ইয়াত ধান হৈছে অকণমান সোণালী কালাৰ নিচিনা দেখিছে ইয়াকে কয় সোণগুটি এয়া চাফা হৈ গৈ যাব লাগিব এনেকৈ জংঘল এনেকেই যাব লগা হৈছে জালপাতা খলি যে অকণমান চাফা হৈ আছে আৰু ইয়াতে জালপাতে সেইকাৰণে চাফা মাজে মাজে ধান হৈছে মাজে মাজে ধান হোৱা নাই এইখিনি মাটিত আৰু ইফালে এয়া চাপৰ ধানো হৈ আছে মাচুৰি এইটো ইয়াত ধান লাগিছে আৰু মাজে মাজে এইখিনিয়ে চাপৰ আছে মাচুৰি ধান কাৰণে এইটো চাপৰ হৈছে লাহে লাহে পাইছোঁ সেয়া বেছি নাই পাইছোঁ এইফালে পানীখিনি দ গোটেইখিনিতে হৈছে ধান হৈছে আৰু সকলোখিনি ধান হৈছে কালাৰ দেখিছে লগৰখিনি হোৱা নাই কিন্তু ইয়াৰ ওচৰত
আমাৰ ধানতলি ধানৰ মাজে মাজে এতিয়া গৈ চাট বাৰীডাল এতিয়া পুতি দিম বৰ্তমান ধানৰ মাজত সোমাইছোঁ সোমাই লৈ এতিয়া মাজতে চাইডৰ মাজতে চাট বাৰীডাল পুতি দিম এতিয়া বৰ্তমান এইখিনি জেগাই চাই লৈছোঁ আৰু এতিয়া চাটডাল পুতি দিম মই চাওক কোনে কোনে পাইছে এনেকুৱাকৈ চাট বাৰীত পুতিব পথাৰত গৈ চাই ল'ম কেনেকৈ আমি কি কৰোঁ এইখিনিতে পুতি দিওঁ আৰু এইডালে চাটডাল Nothing's fine here without you. So won't shine till you come through. Till you come back, I'm missing you. Can't help myself, I'm missing you. I can't stand this life alone. Don't make sense now that you're gone. Till you come back, I'm missing you. Can't help myself, I'm missing you. It's so hard to breathe when you're not here with me. And tough to live, I don't know how to be. In my lonely mind, I play the same old. Everything's a mess, it's plain to see. It's so hard to breathe when you're not here with me. And tough is still to live, I don't know how to be. In my lonely mind, I play the same movie. Everything's a mess, it's বৰ্তমান plain এতিয়া to চাট see. বাৰী দিয়া হৈ গ'ল এতিয়া এইখিনি মাটি চাট বাৰী এডাল এতিয়া দি হোৱাৰ পিছত এতিয়া আমি ঘৰলৈ যাওঁ আৰু Now I see that the এবাৰ চাৰিও চাইডে এবাৰ চাই লৈ ঘৰলৈ উভতো আৰু আছে এইফালে পথাৰত দিবৰ কাৰণে দেৰি হৈ যাব নহ'লে ঘৰলৈ বাটলৈ সেয়া কি আনিছে বা চেপাত চাব কৰি আছোঁ কি বস্তু কুচিয়া আছে কুচিয়া চেপাটোত কুচিয়া আছে বোলে তাকে চেপাটোত কুচিয়া আছে উলিয়াব লাগিব নহ'লে ল মাৰি যাব কুচিয়াডাল চাওঁ আহক কেনেকুৱা সেইডাল কুচিয়া কোনে কোনে দেখা পোৱা নাই চাওক এইডালে কুচিয়া চেপাত লগা কুচিয়া এইডাল আৰু আনি আছে তাত কুচিয়া নাই বোলে মাছহে আছে এতিয়া আমি যাবলৈ ওলাইছোঁ এইদিকে আমি চিধা যাম সেয়া ৰাস্তা আছে তালৈ আমি যাম এবাৰ চাৰিওকাষে এবাৰ দেখুৱাই দিছোঁ আপোনালোকক চাওক ৰানটো সেয়া টেঙা মৰা পতা বুলি কয় যাওঁগৈ এতিয়া আহক এয়া মাছ কুচিয়া চোলাতে ভৰাই লোৱা গৈছে মোনা নাই যিহেতু লগত অনা নাই তাকে চোলাটোকে খুলি পেলাই মাছকেইটা কুচিয়াডালে ভৰাই লোৱা গৈছে আৰু মোনাৰ নিচিনাকৈ যাওঁগৈ বলক বলক আমি গৈ আছোঁ এতিয়া উভতে আহি আছোঁ আৰু পথাৰৰ পৰা ৰাস্তালৈ বলক আমি গৈ থাকোঁ আৰু এয়া ধানৰ মাজত সৰু সৰু আলি এইবিলাক মাজে মাজে যাব লাগিব এনেকুৱা সৰু সৰু আলি দিয়ে যাব লাগিব তেনেকুৱাই হয় আৰু পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি ঠিক তেনেদৰে ধানৰ মাজে মাজে এইখিনি পাইছোঁ আহি ৰাস্তা ওচৰ পাইছোঁ আহি এই ওপৰে যাম এইটো হ'ল তিল পথাৰবোৰ ৰাস্তা পালোঁ আহি এতিয়া যিডাল চাট বাৰী ৰাস্তাত থৈ গৈছিলে সেইডাল চাট বাৰী লৈ ৰাস্তা সিপাৰৰ পথাৰত দিবলৈ যাম এইডাল চাট বাৰীডাল ইয়াতে থৈ গৈছিলোঁ জেগা এটা আছে এইডাল চাট বাৰী এইডাল লৈ এতিয়া ৰাস্তা সিপাৰে দিবলৈ যাম দেউতা আহি আছে লগত যাওঁ আহক চাওঁগৈ এইদিকে যাব লাগিব শিৱ মন্দিৰ এইটো আমাৰ শিৱ মন্দিৰ পিছফালে হৈ যাব লাগিব এইটোৱে
তো এতিয়া 2 নম্বৰ চাউথ বাইডালৈ ধানৰ মাজত দিলোঁ আহি ধানৰ মাজত এতিয়া দি হৈ গৈছে আৰু এতিয়া লাষ্ট টাইমৰ এতিয়া ঘৰলৈ খালি উভতি যাব লাগে বহুত দেৰি হৈ গ'ল ৰ'দো টান হৈ আহিছে কাৰণ আৰু এইবিলাক পথাৰত ইমান জংঘলতো ৰখি থাকিব নোৱাৰি এতিয়া ঘৰলৈ আৰু যাওঁগৈ উভতি যাওঁগৈ আৰু মাছৰ টোপোলাটো পাহৰিছিলোঁ একজনতে থৈ গৈছিলোঁ মাছৰ টোপোলাটো সেইকেইটা লৈ যাওঁগৈ পাহৰিয়ে গৈছিলোঁ মাছকেইটাৰ কাৰণে নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'টো কেনেকুৱা পালে কাতি বিহু উপলক্ষে এই ভিডিঅ'টো দিয়া গ'ল আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিল শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যাতে এনেকুৱাকৈ আৰু ভিডিঅ' বনাই আগবাঢ়ি যাব পাৰোঁ এইটোৱে আপোনালোকৰ ওচৰত ৰাখিব বিচাৰিছোঁ আহক এতিয়া আমি ঘৰলৈ যাওঁ এইখিনিয়ে কৈ মোক সামৰণি মাৰিছোঁ ভিডিঅ' ইমানখিনিয়ে থাকিল ধন্যবাদ আজিলৈ ইমানতে সমাপ্ত কৰি দিলোঁ